So guys, welcome back to my YouTube channel. So guys, আজি মই ইয়াতে চাপাত বাগান আছে আমাৰ মাছবাটত বহুত ডাঙৰ চাপাত বাগান আছে আৰু ইয়াতে নতুনকৈ চাপাত গছ লগাইছে। তো তোমালোকে বহুতে নাজানা চাগে কেনেকৈ চাপাত গছটো লগোৱা হয় আৰু কেনেকৈ মানে হাৰি হাৰি কৈ চাপাত গছবোৰ লগোৱা হয়। তো আজি তোমালোকক কম। তো বলা ভিডিওটো আৰম্ভ কৰো। পোন প্ৰথমতে এটো সাফা কৰি লোৱা হয় যত চাপাত ৰুব আৰু ইফালে ৰুলে তো হাৰি হাৰি কৈ এনেকুৱা বাহৰ খুঁটাবোৰ পুতি লয় মানে সৰু সৰু কাঠিৰ দৰে পুতি লয় তাৰ পিছত তাতে গাৰাবোৰ খান্দি তাতে খাৰ দি গোবৰ দি তো ৰুৱা হয় গছবোৰ। তো এনে ধৰণে ৰুৱা হয় আৰু ইফালে হাৰি হাৰি কৈ ৰুইছে। তো এটো 4-5 বছৰ মান পিছত ছিঙিবলৈ হ'ব। আজি আমি মামাহঁতৰ ঘৰলৈ ফুৰিব যাম আৰু এতিয়া ইয়াতে আছো। তো আধা আহি পালো তো তোমালোকক দেখুৱাই যাম। চাপাত বাগানৰ মাজে মাজে এইবোৰ চাপাত বাগান আৰু আমাৰ মামাহঁতৰ ঘৰটো চাপাত বাগানৰ মাজে মাজে যাব লাগে। বহুত ভাল লাগে, দুই সাইডে চাপাত বাগান আছে। তো এইখিনি এইটো সাইডে নাই, অলপ আগত গ'লে দুই সাইডে পাই যাম। তো ভাল লাগে বহুত যায়। তো যাম, আমি এনে ফুৰিব গৈ আছো আৰু বিহু আহি পালে তো নাৰিকল গছ আছে, সিহঁতৰ নাৰিকল লৈ আহিম আমি। তো এইখিনিয়ে, ভিডিওটো চাই থাকিবা, ব'লা। ও ভাইটি অলপ লাহে লাহে চলাবা, লাহে লাহে মৰিলেহে গম পাবি। এইখিনি জেগাত বহুত মানে গছ আছে, বহুত পৰিমাণৰ গছ আছে। গছৰে বাগান বুলি ক'ব পাৰি আৰু। তো এতিয়া আমি দুই সাইডে বাগান পাই গ'লো, এই সাইডেও বাগান আৰু এই সাইডেও বাগান আৰু মাজত ৰাস্তাটো। তো মই বেক কেমেৰাৰে তোমালোকক দেখাই দি আছোঁ। তো গাইজ মই তোমালোকক যে অলপ আগত দেখালোঁ, তো বাগানত কালী পূজা হৈছিলে আৰু মানে কালী পূজাৰ সময়ত সকলো বাগানৰ মানুহে ইয়াতে ফিল্ম চায়, চিনেমা হলৰ দৰে। তো ফ্ৰীতে চাই চিনেমা। মই আহিম বুলি ভাবিছিলোঁ কিন্তু অহা নহ'ল, চৰি। অহা বছৰ আৰু আহিম, বনাম। আমি এতিয়া বেয়া ৰাস্তা পালোঁ, বেয়া ৰাস্তা। আৰু এইটো আছে মনজিত, আমাৰ খুৰাৰ ল'ৰা হয় মনজিত। আৰু এতিয়া যাই আছোঁ আমি, বহুত বেয়া ৰাস্তা। গাইজ তোমালোকে দেখা পাইছা যে চাপাতৰ আগবোৰ কাটি দিছে। তো এইফালে কাটি আছে, সেইফালে কাটি আছে চাপাত গছৰ আগবোৰ। তো এইটো চাপাতটো বহুত বয়স হৈ গৈছে, এয়া কাটিছে, এয়া কাটিছে আৰু চাফা কৰি দিব ওপৰৰখিনি। তো এইটো ইয়াৰ কাটাৰ কাৰণ হ'ল চাপাত গছটো বহুত ওখ হৈ যায়। তো কেনেকুৱা ছিঙিব, ওখ হ'লে এনেকুৱা ছিঙিব নেকি? তো সেইকাৰণে কাটে, কলম দিয়ে আৰু ইয়াক এইটো বয়স হ'লে এইটো উঘালি দিয়ে, তাৰপিছত আৰু নতুনকৈ লগায়। মই তোমালোকক যেনেকুৱা দেখালোঁ তেনেকুৱা ধৰণত লগায়। তো আৰু এতিয়া যাম, বহুত যাই থাকোঁ। আমি বাগান এতিয়া পাৰ হ'লোঁ আৰু এইবিলাক বাগানটো পাৰ হ'লে এটা নদী পায়, নদীটোৰ সিপাৰে মামাহঁতৰ ঘৰ আৰু ইপাৰে বাগান। তো এইয়া নদী পালোঁ আমি। নদীটো মানে দলংটো বেয়া, বাঁহৰ দলংটো নহ'লে একোৱেই নাই। তো এতিয়া বাঁহৰ দলং পাইছোঁ আমি, পাৰ হ'ম। আমি মামাহঁতৰ ঘৰ আহি পালোঁ। এইটো মামাহঁতৰ ঘৰ আমাৰ। এফালে আছে ঘৰ, এফালে আছে ঘৰ।
আৰু আইতা ইয়াতে আছে কুৱাৰ পাৰত মজাই ঠেপ নালা মজাই ঠেপ নালা কি এইটো আমাৰ আইতা কি হল এইটো আমাৰ আইতা বাগানৰ মাজত বহুত বান্দৰ আছে তোমালোকক দেখুৱাৰ তো আগফালে বান্দৰ আছে দুনিয়াৰ বান্দৰ একমাখান বান্দৰ তো দেখুৱাইছোঁ তোমালোকক এয়া গছত পুৰা বান্দৰ ওলমি আছে এইটো গছত এইটো দেখাইছোঁ এইবিলাক বান্দৰ এইটো বান্দৰ এইটো বান্দৰ কাটা বাৰী আছে বান্দৰবিলাক তো গাইছ পিছফালে থাকি আহিল এইটো গাইছ মামাহঁতৰ ঘৰৰ পৰা আমি আহিলোঁ আৰু এতিয়া ঘৰলৈকে যাওঁ তো বহুত দেৰি হৈ গ'ল অলপ পিছত সন্ধিয়াই হ'ব এতিয়া 4টা বাজিল আমি যাওঁ তাৰপিছত যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা আৰু কমেণ্টত জনাবা কেনেকুৱা লাগিল তো গাইছ মই চেনেলটো নতুনকৈ খুলিছোঁ ছাবস্ক্ৰাইব কৰি ল'বা তো মোক সঁহাৰি জনাবা নতুন ভ্লগ আহি থাকিব মোৰ আৰু লগতে মোৰ গেমিং ভিডিঅ'বোৰ দিওঁ মই ফ্ৰী ফায়াৰ গেম খেলোঁ গেমিং ভিডিঅ' দিওঁ তো অসমত ইমান গেম নাচায় মানুহবিলাকে কিয় মই নাজানো ইউটিউবত নাচায় খেলে কিন্তু নাচায় তো চাবা ছাপোৰ্ট কৰিবা তো এইখিনিয়ে তো নতুন এটা ভিডিঅ'ৰ সৈতে তোমালোকক পুনৰবাৰ লগ পাম থেংক ইউ